Good morning everyone. Jyoti Bibu channel le apnalokok Jyotiye swagatam janaise aru Bibu morning koi dia. Good morning koi dia. Morning. Hebile koa morning koa. Sumota di dia. Sumata di dia. Sumata di dia. Sumata di dia. Tete sobe dekhibo sumata di dia. Tumi di dia chumu. Chumota di dia. Ni dia. Oh. Bibu jai. গৰু গাখীৰ খোৱা চাবলে আইতাকহঁতে খিয়াব গৈছে অবিবু কলৈ যোৱা হা ক'ত যাবা আৰু তুমি মুখে ধোৱা নাই লাহে লাহে তললৈ চাই লোৱা খুচিব গৰুৱে খুচিব তুমি টটম খাব পাৰিবা জানো হা এইখিনি পা বহি চাই থাকা আৰু তুমি হেডাল কি লৈ লৈছা কি দিম আৰু তুমি গৰু খেদিবা হা লাঠি গৰুৱে বদমাছ কৰিলে মাৰিবা নি তুমি এইটো চক আপোনালোকক মই কালি দেখুৱাব থাকি যোৱা বস্তুটো এইটো চক 2021 চনৰ এখন আমাৰ নিজৰ ল'ৰাৰ ফটো দি এখন ক্যালেন্ডাৰ বনালো আৰু এইখন ক্যালেন্ডাৰত বহুতখিনি স্মৃতি জড়িত হৈ আছে আৰু খুব বেছি ভাল লাগিছে এই ফটোখনত এই ক্যালেন্ডাৰখনত 4খন ফটো আছে দেখিছেনে আপোনালোকে এইখন যেতিয়া আমাৰ বিভু যেতিয়া ভালদৰে বহিব পৰা হৈছিল তেতিয়া আমাৰ মাৰিছিলো আৰু এখন ঝুলনা আনিছিলো হা দুটা ৰছী এনেকৈ ফিটিং কৰি লোহাৰত এনেকৈ লগাই দিছিলো সেইখিনি দেখুৱা নাই কিন্তু এই কিমান ফূৰ্তি পায় কিমান ধুনীয়াকৈ হাঁহিছে কি আপোনালোকে চাওকচোন খুব ভাল লাগে মোৰ এই ফটোখন আৰু এয়া হৈছে আমাৰ বহাগ বিহুত মৰা ফটোখন এখন গামোচা পিন্ধাই তাক ফটো মাৰিছিলো ভাল লাগিছে ন আপোনালোকে ভাল লাগিছে নাই ক'বচোন দেই কপৌ ফুল মাৰিম বুলি ভাবিছিলো কিন্তু কপৌ ফুল মাৰিবলৈ তাৰ চুলি নজুৰিল যিহেতু ল'ৰা মানুহ ছোৱালী হোৱাহেঁতেন মই নিশ্চয় চুলিখিনি অকণমান দীঘল কৰিলোঁ হয় কিন্তু এয়া আছিল তাৰ 1.5 বছৰ বয়সত আৰু এয়া আছিল খুব সম্ভৱ সি 9-10 মাহমানত এয়া আছিল সি মানে আমাক এৰি পেলাই বহিব পাৰিছিল আৰু এইখন হৈছে এখন জন্মাষ্টমীৰ দিনাখন সি নিপিন্ধে এডাল চেইনডাল সি পিন্ধাব নিদিলে হাতত আৰু সি সেইডাল লৈয়ে থাকিলে এয়া চাওকচোন আৰু যেতিয়া শুই আছিল তেতিয়া তাক কাজল দিছিলোঁ বা ফুটটো দিছিলোঁ মানে কি ভাল লাগে ন এইবিলাক তাৰ সৰুতে কৰি আৰু এয়া চাওক ঢুলীয়া সাজত ঢোলটো অৱশ্যে লকডাউনৰ কাৰণে তাক কিনি দিব নোৱাৰিলোঁ কিন্তু ভাল লাগে মোৰ এই ফটোখন আৰু সেই 4খন ফটোৰেদি মই এখন ক্যালেন্ডাৰ বনাব দিছিলোঁ আৰু এয়া 2021 চনৰ এখন মোৰ মন পচন্দৰ এখন ক্যালেন্ডাৰ চাওকচোন ভাল লাগিছেনে আৰু এনেকুৱা এখন যদি ক্যালেন্ডাৰ আপোনালোকে বনাব বিচাৰে তেতিয়া মই ডেসক্ৰিপশ্যন বক্সত মোৰ নাম্বাৰটো দি দিম আৰু মোৰ লগত যোগাযোগ কৰিলে আপোনালোকে নিজৰ সন্তানৰ এনেদৰে ফটো এখন দি ক্যালেন্ডাৰ এখন বনাব পাৰিব আপোনালোকৰ এই ক্যালেন্ডাৰখন ভাল লাগিলে নাই বা নতুন বছৰৰ কাৰণে এটা নতুন মই কৰিলোঁ আগতে কোনোবাই কৰিছিল যদি নাজানো কিন্তু মোৰ ভাল লাগিল সেইটো কাৰণে আপোনালোকে কেনেকুৱা পালে কমেন্টত লিখিব আৰু কাবাক যদি এনেকুৱা এখন ক্যালেন্ডাৰ বনাই দিব লাগে বা নিজৰ হাজবেণ্ড ৱাইফৰ ফটো দি বা নিজৰ সন্তানৰ ফটো দি বা নিজৰ মাকৰ ফটো দি তেতিয়া বনাব বিচাৰে মোৰ নাম্বাৰটো তলত দি দিম আপোনালোকে সেই নাম্বাৰটোৰ লগত মোক কন্টেক্ট কৰিলে বা হোৱাটছএপত এটা মেছেজ দিলে মই আপোনালোকক নিশ্চয় বনাই দিব পাৰিম খুব এটা কম মূল্যত বনাই দিয়া হয় চক পেপাৰটো চক কিমান ধুনীয়া ডাঠ হয় পেপাৰটো চক কিমান ধুনীয়া আৰু ইয়াত এডাল ষ্টিক তল ফালেও আছে আৰু ওপৰ ফালেও আছে আপুনি ইয়াত এনেকৈ কৰিও এনেকৈ লগাব পাৰি এইটো ইয়াত এনেকৈ কৰিও লগাব পাৰিব বা ইয়াত এডাল আমাৰ
ৰছী দিয়া হৈছে, সেইডালো আপুনি লগাব পাৰিব। খুব ভাল লাগিছে। আৰু বিভুৱে এই ফটোখন সি বুলি নাজানে, সি কয় এইটো দাদা বোলে তাৰ। ভাল লাগিছে নে? আপোনালোকে ক'বচোন দেই। আজি বনাম শুকান মাছৰ চাটনি। এয়া শুকান মাছ 1 2 3 4 6 7টামান লৈছোঁ। এনেদৰে ধুই চাফ চিকুণ কৰি এয়া শুকান মাছকেইটা। আৰু এইফালে লৈছোঁ জলকীয়া, আদা নহৰু আৰু এয়া পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। খুব মিহি মিহিকৈ কাটি এই পিঁয়াজখিনি এনেকৈ অকণমান মোহাৰি ল'ম, যাতে আৰু সৰুকৈ ভাং খাই যায়। এইফালে পিঁয়াজখিনি লগত জলকীয়াখিনিও সমানে কৰিম, মিহলাম। তাৰপিছত এইফালে থকা আদা নহৰুখিনি আমি পটাত আকৌ অকণমান থেতেলিয়াই ল'ম। ফাৰ্ষ্টত এয়া ধুনীয়াকৈ ধুই মেলি গুচাই ধুই লৈছোঁ। আৰু তাৰপিছত আমি এইখিনি থেতেলিয়াম। তাৰ আগে এই শুকান মাছখিনি অলপ পুৰি ল'ম। মানে কি, এতিয়া যিহেতু খৰিকা নাই, খৰিকা হ'বলৈ হ'লে খৰিকা যোগাৰ কৰিব লাগিব। আমি এইখিনি বৰ্তমান এই টাৱাখনতে অকণমান গৰম কৰি ল'ম, পুৰা নিচিনাকৈ। ঠিক আছে। তাৰপিছত এই মাছখিনি পুৰাৰ পিছত আপোনালোকক কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱালৈকে অলপ টাইম ৰাখিম। তাৰপিছত মাছকেইটা আমি দি দিম। শুকান মাছকেইটা এয়া পুৰি হৈ গ'ল। এইকেইটা চব কিমান ধুনীয়াকৈ পুৰ খাই গৈছে। এইকেইটা এতিয়া মই মিক্সিত দিম। এইটো এতিয়া মই মিক্সিত দিম। মিক্সি বাতিটো ধুই লৈছোঁ। এতিয়া মই মাছকেইটা লাহেকৈ মিক্সিত দি দিম। বৰ লৰালৰিকৈ কৰিলোঁ কামটো। এইটো মিক্সিত এতিয়া দি দিম। মিক্সিত এতিয়া মই দি দিম। মিক্সিত দি দিয়াৰ পিছত চাওকচোন কিমান ধুনীয়াকৈ গুড়ি হৈ গ'ল। চব। এইখিনি এতিয়া মই ইয়াত উলিয়াই ল'ম। ধুনীয়াকৈ বহুত ধুনীয়া গুড়ি হৈ গ'ল বস্তুটো। ধুনীয়াকৈ গুড়ি হৈ গ'ল। এতিয়া ইয়াৰ পৰা উলিয়াই লৈছোঁ গোটেই গুড়িখিনি এনেদৰে ধুনীয়াকৈ অকণো নষ্ট নোহোৱাকৈ উলিয়াই গোটেইখিনি উলিয়াই ল'লোঁ। এনেদৰে গোটেইখিনি উলিয়াই ল'লোঁ। উলিয়াই ইয়াত অকণমান নিমখ দিছোঁ। অকণমান মিঠাতেল দিছোঁ। তাৰপিছত আমি ইয়াত গোটেইখিনি পেষ্ট ইয়াত দি দিছোঁ। আৰু হাতেৰে যেতিয়া আমি গুড়ি কৰোঁ
তেতিয়া বেছি টেষ্টি লাগে। সেইটো কাৰণে মই এই গোটেইখিনি মই হাতেৰে এনেদৰে গুড়ি কৰিম। এবাৰ ঘৰত ট্ৰাই কৰি চাব, বহুত ভাল লাগে খাই। মোৰ মাছটো আজি বেছি হ'ব বুলি ভাবি কমাই দিলোঁ মাছটো, যিহেতু আমি ঘৰত অকল দুগৰাকী মানুহে খাম। সেইটো কাৰণে মাছটো সৰুটো কম দেখিছে নেকি বাৰু? এইটো মাছটো আমাৰ শুকান মাছৰ চাটনি ৰেডি। চব কিমান ধুনীয়া লাগিছে শুকান মাছৰ চাটনিটো। আৰু আপোনালোকে যদি খাই পাইছে কমেণ্ট বক্সত লিখিব, আৰু খাই যদি নাই পোৱা তেতিয়াও কমেণ্ট বক্সত লিখিব, আৰু ট্ৰাই কৰিব, ভাল লাগিব খাই।